সর্বপ্রথমে আমার সাংবাদিক ভাইসকলক মই ধন্যবাদ দিব খুজিছো যে সৰু সৰু প্রোগ্রাম হলেও আমাক যে কভার কৰিব আহিছে বহুত ভাল লাগিছে আৰু আমি গোটেই অসমবাসী ৰাইজক যে বড়দিনৰ অন্তিমভাৱে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আমাৰ সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা আজি 1500 পৰিয়ালক আমি বস্ত্ৰ বিতৰণ কৰিছো আৰু এতিয়া কম্বলো 500 পৰিয়ালক বিতৰণ কৰিম এতিয়া আমাৰ এইটো প্ৰগ্ৰাম 24 তাৰিখলৈকে চলি থাকিব টোটাল আমি গোটেই শ্ৰীৰামপুৰবাসী ৰাইজক আৰু আমাৰ এই ওচৰা-ওচৰি অঞ্চলবিলাকত টোটাল আমি 4000 কম্বল আৰু 6000 শাৰী কাপড় আমি বস্ত্ৰ বিতৰণ কৰিম আপুনি বিভিন্ন সময়ত আপোনাৰ ফেষ্টিভেলৰ হওক বা দুৰ্গা পূজাতে আমি দেখিছোঁ আৰু লগতে আপুনি বিভিন্ন সময়ত আপুনি দুখীয়া ৰাইজৰ লগত জড়িত হৈ থাকে গতিকে এই সন্দৰ্ভত এই অনুপ্ৰেৰণাবোৰ ক'ৰ পৰা পায় একচুৱেলি ময়ো এখন দুখীয়া দৰিদ্ৰ ঘৰৰ ল'ৰা আছিলোঁ মোৰ দেউতাই মিঠাৰ কাৰিকৰ আছিল মই নিজেও বহুত কষ্ট কৰি পেলাই আমি সৰু ডাঙৰ হৈছোঁ যেতিয়া ফেষ্টিভেল আমাৰ দুৰ্গা পূজা ফেষ্টিভেল আহিছিল তেতিয়া আমি এটা শাৰ্টৰ কাৰণে এটা পেনৰ কাৰণে বহুত চিন্তা কৰিবলগীয়া হৈছে পোৱা নাই মুড বেয়া হৈছে তো মই বুজি পাওঁ যে এটা পৰব বা ফেষ্টিভেল আহিলে দুখীয়া মানুহৰ কাৰণে এটা বস্ত্ৰ কিমান ইম্পৰ্টেণ্ট এইটো মই মূৰত ৰাখি পেলাই মই গোটেই ফেষ্টিভেলবিলাক মোৰ সমষ্টি একচুৱেলি আমি 2009ৰ পৰা সজল ফাউণ্ডেশ্যনে সদায় দুখীয়া ৰাইজৰ লগত থাকি সব ফেষ্টিভেলত আমি সহায়ৰ হাত আগবঢ়াইছোঁ আৰু মই এইখিনি ভাবিছোঁ যে যিমান দিনলৈকে আমি জীয়াই আছোঁ মই এইখিনি কৰিবই লাগিছে ইয়াত মই বহুত আনন্দ পাইছোঁ আৰু বহুত দোৱা আশীৰ্বাদ সব ৰাইজৰ পাইছোঁ পাই কিনি মই চাইছোঁ যে আমি বহুত সুখেৰে বসবাস কৰি আছোঁ আৰু গোটেই ৰাইজে মিলি মোক MCLA পাতি দিছে মই এইকাৰণে ৰাইজক ধন্যবাদ দিছোঁ আপোনালোকক ধন্যবাদ দিছোঁ